বিকাশ আৰু উন্নয়নৰ শ্লোগান লৈ আপোনালোকে আগবাঢ়িছে। এই মুহূৰ্তলৈকে আপোনাৰ প্ৰচাৰ কেনেকুৱা দেখিছে, কি পৰিৱেশ দেখিছে? তাৰমানে আপোনালোকে নিজেই দেখিছে মানে উন্নয়ন আৰু বিকাশ এইটো ভিজিবল হৈছে। আৰু কংগ্ৰেছৰ 15 বছৰৰ শাসন অপশাসন আৰু এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি 5 বছৰ যদি তুলনা কৰে আকাশ পাতালৰ পাৰ্থক্য হ'ব। আপোনালোকে নিজেই দেখিছে খোলাজানৰ পৰা আহোঁতে ফ'ৰলেনটো নিজে দেখিছে। এইটো তাৰমানে কংগ্ৰেছে বিশ্বাস কৰিব নোৱাৰে। যেতিয়া মুখ্যমন্ত্ৰী ইয়াত ফ'ৰলেনটো যেতিয়া আপলোড কৰিছিলে কংগ্ৰেছে ভাবিলে AI দি বনাইছে বুলি, কম্পিউটাৰ দি বনাইছে বুলি। তাৰমানে কি কংগ্ৰেছে গুৱাহাটীত থকা কংগ্ৰেছে জোনাইত এনেকুৱা ডেভেলপমেণ্ট হ'ব পাৰে ভবাই নাছিল। তাৰপিছত ভিতৰুৱা অঞ্চলবোৰ আপোনালোকে চাব কেইটামান জেগাত মোৰ বাকী আছে কাম, কিন্তু মেজৰ যিখিনি কাম প্ৰায়ভাগখিনি হৈ গৈছে। আৰু সেইটো হস্পিটেলেই হওক, হেল্থ কেয়াৰ স্বাস্থ্য ব্যৱস্থাই হওক, স্কুলৰ শিক্ষা ব্যৱস্থাই হওক, যাতায়াতৰ ব্যৱস্থাই হওক, লাহে লাহে বানমুক্ত কৰাৰ কাৰণে যিটো প্ৰক্ৰিয়া ভাৰ্চুৱেলি 80% মান আমাৰ সফল হৈছোঁ। নহ'লে এটা বানপীড়িত সমষ্টি বুলি আগতে এটা জনাজাত আছিল, আজিকালি বানপানীৰ চিনচাপ নাইকিয়া হৈছে। তাৰ ওপৰঞ্চি চবতকৈ ডাঙৰ কথা হ'ল কি সাধাৰণ মানুহ, আমি এটা কল্যাণকামী ৰাষ্ট্ৰ, সাধাৰণ মানুহক সহায় কৰা যিখিনি অভূতপূৰ্ব আঁচনি লৈছে। তাৰমানে আপুনি এটা কোনো দুখীয়া মানুহক এৰা নাই এইখন গভৰ্ণমেণ্টে। এটা দুখীয়া মানুহ, এটা যুৱচাম, এটা মহিলা কাকো এৰা নাই। চবকে চুই যোৱাকৈ আৰু চবৰে হিত হোৱাকৈ এইখন চৰকাৰে যিকেইটা আঁচনি লৈছে তাৰ প্ৰভাৱ আপোনালোকে দেখিছে। আৰু তাৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী মোদীজীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু তাৰ ওপৰত মিচিং মানুহে এইবাৰ মই কৈছোঁ নহয়, এটা ভোটো লোকচান নকৰে। প্ৰধানমন্ত্ৰীয়ে যিটো সন্মান সিদিনা গোৱামুখত দি থৈ গ'ল মিচিং মানুহক, আৰু অমিত শ্বাহজীয়ে মিচিং যুৱ মহোৎসৱত আহি যিটো সন্মান দি থৈ গ'ল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 5 বছৰ কালত মিচিং জাতিটোক যিটো সন্মান দিছে, যিমান সমস্যা আছে সমাধানবোৰ প্ৰএক্টিভলি সমাধান কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছে। মই ভাবোঁ যে এইবাৰ আপুনি চাব জোনাই সমষ্টিত ৰেকৰ্ড ভোটত আমি জয়যুক্ত। যোৱাবাৰ 1 লাখৰো অধিক ভোটত জিকিছিলে, কিন্তু এইবাৰ দেখা গৈছে যে কিছুমান প্ৰচাৰ চলিছে, কিছুমান অপপ্ৰচাৰ চলিছে যে কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী তেখেতে অভিযোগ কৰিছে যে জোনাইত অশান্তি হৈ আছে, তেখেতে শান্তি আনিব। কি অশান্তি হৈ আছে জোনাইত? এইবোৰ চাওক অপপ্ৰচাৰ। জোনাইত কিনো অশান্তি দেখিছে আপোনালোকে নিজে দেখিছে, ক'ত অশান্তি আছে? জনগণটো ফূৰ্তিতে আছে। কংগ্ৰেছৰ কাৰণে দুৰ্নীতিগ্ৰস্ত মানুহৰ কাৰণে অশান্তি, তেখেতৰ কাৰণে অশান্তি। তেখেতে 36 লাখ টকা অংগনবাড়ী টকা খাইছিলে, সেইকাৰণে জেল গৈছিলে। তেখেতৰ কাৰণে অশান্তি হয়তো হয়, আৰু তেখেতক মানুহে বেয়া পায়। তেখেতে MSCত EM থাকোঁতে এইবোৰ অঞ্চলৰ বহুত মানুহৰ টকা খাই থৈছে, সোমাব নোৱাৰেতো, জানে নাই? ইয়াত সোমাব নোৱাৰে। বহুত মানুহৰ টকা খাইছে, স্কিম দিম বুলি, চাকৰি দিম বুলি বহুত টকা খালে। তো এতিয়া কিছুমান বস্তু আছে যে অবাধ যেতিয়া হয়, তেওঁ সংগঠনে বহিষ্কাৰ কৰিছে তেখেতক। অবাধ যেতিয়া কৰে মানুহে হজম কৰিব নোৱাৰাকৈ যেতিয়া মানুহে খায়, এইটো পেট চলিবই। তেখেতৰ পেট চলিলে, তেখেত জেল গ'ল, তেখেতৰ অশান্তি হৈছে। ত' তেখেতৰ অশান্তিটোক জনগণৰ অশান্তি বুলি ভাবিছে। জনগণে ফূৰ্তি কৰি আছে, দেখিছ ধুনীয়া আছে। মোক এতিয়া মই সেৱা লৈছোঁ ইয়াত নামঘৰত, সেৱা দিছে, জনগণে ফূৰ্তি কৰি আছে। আৰু জনগণেতো এইবাৰ ইলেকশ্যনটো উৎসৱ বুলি ভাবি লৈছে। বিৰোধী ক'তো নাই এইবাৰ। এই যদি আপুনি জিকি যাব, জিকি গৈ প্ৰথম জোনাইৰ কাৰণে কোন 3টা কাম কৰিব আপুনি? চাওক, মোৰ তাৰমানে ইয়াত ৰাস্তা পদূলি প্ৰায়ভাগ মেজৰখিনি শেষ হ'ল। এতিয়া সৰু সৰু গাঁৱৰ ৰাস্তাখিনি বাকী আছে, সেইটো চাগে 1-1.5 বছৰ ভিতৰত শেষ কৰি পেলাম। বানপানী গৰাখহনীয়া ৰোধ কৰাৰ কাৰণে মূল যিটো চিয়াং নৈ বা আপোনাৰ লালি নদী ব্ৰহ্মপুত্ৰৰ সেইটো মূল বানটোৰ অলৰেডি প্ৰচেছ হৈ গৈছে। এতিয়ালৈ 120 কোটিমান খৰচ কৰি আমি কাম কৰিলোঁ, আৰু 120 কোটি টকা আমি পাম, প্ৰচেছত আছে, সেইটোও হৈ যাব। কিন্তু এই যে উপনৈবোৰ যে আহিছে, ৰাজাখানা, হৰনলা, ডেপি, এনেকৈ যিখিনি দিকাৰী নলা, এইখিনিক তাৰমানে বৈজ্ঞানিক দৃষ্টিভংগীৰে বনোৱাটো দৰকাৰ। নহ'লে আমি এগ্ৰি বান্ধ পঞ্চায়তৰ পৰা এগ্ৰি বান্ধ বনাই ৰাখি থৈছোঁ, এইটো কেতিয়াবা 2 ঘণ্টাত ছিগি দিয়ে এই পাহাৰৰ পানীটোৱে। সেইকাৰণে তাত জিঅ' টিউব দি বনাই আৰু RCC পাৰ্কৰ পৰা দি খহনীয়াটো ৰোধ কৰাৰ কাৰণে ইতিমধ্যে প্লেন গৈছে। সেইখিনি কাম বাকী আছে। আৰু 2 নম্বৰ কথা, স্কুল যিখিনি আছে যথেষ্ট আমি মডেল অংগনবাড়ীৰ পৰা আৰম্ভ কৰি কলেজলৈকে, হাইস্কুললৈকে যথেষ্ট আমি ইনভেষ্ট কৰি আছোঁ। আৰু অলপ বাকী আছে, এইখিনি কৰি পেলাম, শৈক্ষিক পৰিৱেশটো ভাল কৰি দিম। তাৰপাছত মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চবতকৈ ডাঙৰ স্কিম ঘোষণা কৰিছে যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ স্কিম। 1 লাখ যুৱক যুৱতীক 2 লাখকৈ যেনেকৈ দিলে, এইবাৰ 10 লাখ যুৱক যুৱতীক দিম বুলি কৈছে। সেই 10 লাখ যুৱক যুৱতী যেতিয়া দিম বুলি ক'ব নহয়, তেতিয়া আমাৰ ইয়াত 10,000 যুৱক যুৱতী আমি পাম। 10,000 যুৱক যুৱতী পালে তেতিয়া কেৰেলা বেংগলোৰ যোৱাটো যিটো প্ৰৱণতা আছে, খাজিয়া কৰিবলৈ যোৱাটো, সেইটো ৰোধ কৰি
নিজৰ ঘৰতে থাকি পৰিয়ালৰ লগত থাকি ইয়াতে সংস্থাপিত হ'ব পৰাকৈ আমি বাট যদি দেখাই দিওঁ, মাইক্ৰ' ইণ্ডাষ্ট্ৰী, সৰু সৰু বেপাৰ, মাইক্ৰ' বিজনেছ এইবোৰ কৰাই মানুহখিনিক যদি ইয়াতে ৰাখিব পাৰোঁ আৰু ভাল চাকৰিৰ কাৰণে যাওক, 2 লাখ 3 লাখ 5 লাখ টকা দৰমহা পোৱাৰ চাকৰিৰ কাৰণে যাওক, কিন্তু 10,000 12,000 টকা হাজিৰাৰ কাৰণে কেৰেলা বেংগলোৰ গৈ যিটো কেতিয়াবা মৃত্যু হ'লে খুব দুখ লাগে, বেদনাদায়ক। এই ৰোডটো আমাৰ বহুত ল'ৰা ছোৱালী বাহিৰত আছে, সিহঁতক ঘূৰাই লৈ আনি ইয়াতে আৰু ইণ্ডাষ্ট্ৰী বহাই, মাইক্ৰ' ইণ্ডাষ্ট্ৰী সৰু সৰু মাইক্ৰ' বিজনেছ লগাই, তাৰ ওপৰতে ডাঙৰ ইণ্ডাষ্ট্ৰী যদি জাগিৰোডৰ নিচিনা ছেমি কণ্ডাক্টৰ প্লেণ্টৰ পৰ্যায় নহ'লেও বাকী ডাঙৰ ইণ্ডাষ্ট্ৰী যদি আনিব পাৰোঁ, সংস্থাপনটো মূল হ'ব। মানে মানুহক, কিয়নো চাকৰি এতিয়া 1,65,000 মানুহক চাকৰি দিছে, 2 লাখে আৰু পাব, বাকী চাকৰি নকৰাকেইটা কি কৰি খাব? তো এই সংস্থাপন দিয়াটো মই ভাবোঁ যে এইটো মেজৰ এজেণ্ডা থাকিব, কিয়নো বাকী 4 লেন হৈ গ'ল, এতিয়া 4 লেনৰ ওপৰত আৰু কিমান 4 লেন বনাম? জোনাই টাউনটো ডেভেলপ কৰা দৰকাৰ আছে, আৰু প্লেন ৱেত আমি খুব ধুনীয়াকৈ প্লেনিং এটা কৰিছোঁ অলৰেডি, সেইটোও কৰিম। মই ভাবোঁ খুব ভাল দিন আহিব আৰু 4-5 বছৰৰ ভিতৰত।